কিন্তু এই আগত মোক হাৰাইছিলা খচুগাঁৱত আপোনালোকে হাৰাইছে কি পাইছে এতিয়া কিন্তু লক্ষণটো ভাল দেখিছো বহুত মহিলা ওলাইছে দেই আজিৰ মিটিঙত মহিলা ওলা মানে এইটো লক্ষী ভাল একদম মানে আপুনি আৰু ৰাখিব নোৱাৰে সেইটো মহিলা যেনেকুৱা ওলাই আহিছে এই গোসাইগাঁৱৰ মিটিঙতো এনেকুৱা মহিলাই 80% 90% একদম এইটো ওলা মানে শেষ আৰু আপুনি আৰু মহিলাসকলক চেঞ্জ কৰিব নোৱাৰে আৰু ওলাইছে হৈছে ভাল লক্ষণ কোচিগাঁৱৰ কাৰণে এইবাৰ মুঠতে জিকাটো 100% আমি কোকৰাঝাৰ লোকসভা হিচাপে জিকিমেই আৰু ওদালগুৰিও আমি জিকিম দুটা আৰু এনেকুৱা ডেলিমিটেশ্যন কিবাটো অহা 27 তাৰিখত আজি 20 তাৰিখ না 27 তাৰিখত গুৱাহাটীত আহি আছে দিল্লীৰ পৰা আমাৰ দলৰ পৰাও যাব আমাৰ কোকৰাঝাৰ আৰু ওদালগুৰিটো আমি পাবলৈ গৈ আছো মুঠতে আমাৰ দলৰ পৰা কি বিচাৰিছে বিচাৰণে সেইটো আমি আমাৰ দলৰ পৰা ক'ব গুৱাহাটীত যাই পেলাই 27 তাৰিখত মিটিং আছে আৰু ইউ.প যোৱা 2 বছৰত এতিয়াতো 3 বছৰ হৈছে 2 বছৰত 1 বছৰত আগত যেতিয়া এছেম্বলি হৈছিল BTC আমাৰ MCLA সকলে সুধিছিল যে 2 বছৰত আপোনালোকে কিমান কিলোমিটাৰ পাকা ৰোড বনাইছে বুলি সুধিছিল ৰিপ্লাই দিছে 4 কিলোমিটাৰ 4.5 কিলোমিটাৰ 2 বছৰত এইবাৰো আৰু সুধিম 3 বছৰ হ'ল না 4 তাৰিখত হ'ব এছেম্বলি কোকৰাঝাৰত 4 এপ্ৰিলত এইবাৰো আমাৰ MCLA সকলে সুধিব যে 3 বছৰত আপোনালোকে কিমান কিলোমিটাৰ পাকা ৰাস্তা বনাইছে মেক্সিমাম হ'ব 7 কিলোমিটাৰ মান যাব পাৰে এইটোও নহ'ব পাৰে বনোৱা নাইতো এইবাৰ সুধিব লাগে আপোনালোকে কিমানটা কলেজত বিল্ডিং বনাইছে এই বছৰত 3 বছৰত আপোনালোকে কিমানটা মেডিকেল হস্পিটেলত নতুনকৈ বিল্ডিং বনাই দিছে কোৱাৰ্টাৰ হওক বা যিকোনো কোৱাৰ্টাৰে হওক বা হস্পিটেল কিবাই হওক মেৰামতি হওক চাপ্লাইহে কৰি পেলাই খাই আছে ক'ত বনাইছে একো বনোৱা নাই যেন জিৰ'